বন্ধুসকল বৰ্তমান আপোনালোকে আমি সকলোৱে মানে বৰ্তমান যি অসমৰ অৱস্থা ভাৰতবৰ্ষখনৰ যি অৱস্থা পৃথিৱীখনৰ যি অৱস্থা আমি সকলোৱে গম পাই আছো যে মানে সকলোতে কণ্ডল কাজিয়া হৈ আছে অসমখনত কাহ কেপ এইবিলাক লৈ কিমান কি প্ৰতিবাদ চলি আছে সকলোৰে মাজত কিমান কি মনত দুখৰ বেদনা মানে কোনেও প্ৰকাশ কৰিব পৰা নাই এনেকুৱা অৱস্থাত মানে অসমখনত চলি আছে ভাৰতবৰ্ষতো চলি আছে এইটো কথা বাদ কিন্তু আমি অসমত আছো যিহেতু অসমৰ কথাকে আমি ক'ব লাগিব গতিকে অসমৰ যিখন পৰিস্থিতিৰ সৃষ্টি হৈ আছে বৰ্তমান সেই পৰিস্থিতিৰ কথা ভাবিলেই বেয়া লাগে কিন্তু মনত তাৰ মাজতে কিছুমান উদ্ভণ্ডলি কাম কৰি আৰু বেছি আগুন জ্বলাই দি আছে অসমখনক তো এনেকুৱা বহুতো কাম আছে বন্ধুসকল তো আজি ভিডিঅ'টো চাওক আৰু কিছু গম পাব তো বন্ধুসকল যিটো কাৰ প্ৰতিবাদ চলি আছে সেইটো সমগ্ৰ অসমৰ মানুহে প্ৰতিবাদ কৰি আছে যিবিলাকে নিজকে অসমীয়া বুলি ভাবে যিবিলাকে নিজকে অসমৰ সন্তান বুলি ভাবে যিবিলাকে নিজকে অসমীয়া বুলি গৌৰৱ বোধ কৰে সেইবিলাকে কিন্তু কাৰ বিৰোধিতা কৰি আছে আমিও কৰিছো কাৰ বিৰোধিতা কৰি আছো আমিও সকলোৱে হিন্দু মুছলিম বৌদ্ধ জৈন খ্ৰীষ্টান যি আছে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি কাৰ বিৰোধিতা কৰি আছো কিন্তু ইয়াৰ মাজতে কেইদিন আগত আপোনালোকে হয়তো গম পাইছে যে ইছলামিক সাহিত্য সভা এনেকুৱা ইছলামিক সাহিত্য সভা বুলি কিবা এটা সভাৰ কথা মানে শুনা পালো মই সম্পূৰ্ণকৈ নাজানো কিন্তু বন্ধুসকল এটা কথা কেইদিন পিছত এটা কথা আপোনালোকে আমি সকলোৱে গম পাম যে ইয়াৰ মাজৰ আচল ৰহস্যটো কি ইছলামিক সাহিত্য সভা যিটো কথা কৈ আছে সকলোৱে ইয়াৰ মাজৰ আচল ৰহস্যটো কি এইটো কথা আমি কেইদিন পিছতে গম পাম সঁচাকৈ গম পাম চাব সকলোৱে কিয়নো যেতিয়া আমি হিন্দু মুছলমান সকলোৱে যেতিয়া আমি একেলগ হৈছো মানে একেলগ হৈ যিবিলাক কাৰ বিৰুদ্ধে বা কেৱৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছো আমি যিবিলাক মানে চৰকাৰৰ কিবিলাক নৈতিক কামৰ ওপৰত আমি প্ৰতিবাদ কৰি আছো তো সেইকাৰণে হয়তো ষড়যন্ত্ৰ হ'ব পাৰে এইটো ইছলামিক সাহিত্য সভা যিটো সভা অনুষ্ঠিত কৰিছিল সেইটোৰ কিবা এটা ষড়যন্ত্ৰ হোৱা বুলি মই ভাবো কিয়নো যাতে হিন্দু মুছলমান যাতে একেলগ হৈ থাকিব নোৱাৰে হিন্দু মুছলমান যাতে কেতিয়াও একেলগ হৈ থাকিব নোৱাৰে একেলগ হৈ যাতে যিটো যুদ্ধ চলি আছে বৰ্তমান যিটো আন্দোলন চলি আছে বিৰোধিতা চলি আছে এইবিলাক যাতে কৰিব নোৱাৰে সেইকাৰণে এইটো এটা চক্ৰান্ত হ'ব পাৰে তো ময়ো বেয়া পাইছো ইছলামিক সাহিত্য সভা বুলি প্ৰকাশ কৰোঁতে কিয়নো এনেকুৱা আচলতে হ'ব নালাগে সাহিত্যটো সাহিত্যই হয় এইটো ইছলামিকেই আৰু হিন্দুবাদী কি এনেকুৱা হ'ব নালাগে আচলতে তো বন্ধুসকল আচলতে আচল ৰহস্যটো আমি এতিয়ালৈ নাজানো কিন্তু ৰহস্যটো কিন্তু সঁচা কিন্তু কেতিয়াও লগাই নাথাকে গতিকে ৰহস্যটো এদিন ফাদিল হ'বই তো ইয়াৰ মাজতে আৰু কিছুমান বিভিন্ন ধৰণৰ মতামত আগবঢ়াই আছে তো সেইবিলাক বাদ তো বন্ধুসকল আমি সকলোৱে জানো সত্যৰঞ্জন বৰা নামৰ মানুহজনৰ কথা তেওঁৰ বিষয়ে এইটো ভিডিঅ'ত আৰু অকণমান কম আজি তো তেওঁ আজিলৈকে কেবৰ বিৰুদ্ধে বা কেবৰ কাৰ বিৰুদ্ধে এইবিলাক কিন্তু প্ৰতিবাদ কৰা নাই কিয়নো তেওঁ আচলতে এটা যিটো বিজেপি চৰকাৰ আছে বিজেপি চৰকাৰৰ এজন মানুহ হয় তো সেইকাৰণে তেওঁ কিন্তু আজিলৈকে কোনো প্ৰতিবাদ কৰা নাই কোনো বিৰোধিতা কৰা নাই তো তাৰ পৰিৱৰ্তে তেওঁ কিন্তু ইছলামিক সাহিত্য এইটো লৈ কথা মাত মাতিছে এইটো ঠিকেই কিন্তু তেওঁ যেতিয়া প্ৰতিবাদ কৰা নাই এইটো বিষয়ে প্ৰতিবাদ কৰা তেওঁৰ দৰকাৰ নাই তেওঁ ইছলাম ধৰ্মক ধৰ্ম বুলি কোৱা নাই তেওঁ নহয় মানে তেওঁ ক'ৰ পৰা কি কিতাপ পঢ়ি থাকে ক'ৰ পৰা কি পঢ়ি থাকে তেওঁ নিজেই নাজানে ক'ৰ পৰা কি এটা বনাই কিনে আনি কিনে সেইটো মানে মিডিয়াৰ আগত গৈ কৈ থাকে চৰকাৰী মিডিয়াবিলাক আছে নহয় চৰবিলাক আছে সেইবিলাকতহে এইবিলাক কথা প্ৰচাৰ হৈ থাকে তেনেবোৰ চেনেলৰ পৰা আমি ওলাই আহিব লাগে তেনেবোৰ চেনেলত আমি ইণ্টাৰ হ'ব নালাগে অন্তৰ্ভুক্ত হ'ব নালাগে তো ইছলাম বোলে ধৰ্ম নহয় ইছলাম বোলে এটা ক্ষমতাহে ইছলাম বোলে ধৰ্মান্তৰীকৰণৰ ক্ষমতা এটা মাত্ৰ তো এনেকুৱা কথা মানুহে কৈ ফুৰিছে তো বন্ধুসকলে এনেকুৱা কথাৰ পৰা আমি বিৰত থাকিব লাগিব তেতিয়াহে দেশত শান্তি হ'ব শান্তি এনেই নোহোৱা হৈ গৈছে দেশত এনেকৈ শান্তি নহ'ব তো ভিডিঅ'টো ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু সকলোলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম আল্লাহ হাফিজ